এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত জাগিৰোডৰ তীখাবৰীৰ বিপিন ডেকা প্ৰায় 10 বছৰ ধৰি এইদৰে এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে এই যুৱকজন। পৰিয়াল অতিকৈ নিম্নগামী, ট্ৰিটমেণ্ট কৰিবলৈ নাই কোনো সুবিধা। এতিয়া মাথো সহায় বিচাৰিছে চৰকাৰৰ পৰা। লগতে কোনো গণ্যমান্য ব্যক্তিয়ে যদি এই বিপিন ডেকালৈ সহায়ৰ হাত আগবঢ়াব বিচাৰে, তেতিয়াহ'লে বিপিন ডেকা পুনৰ এজন সজীৱ সুস্থ ডেকা হৈ পৰিব। এতিয়া সকলোৰে সহায় বিচাৰিছে মাথো বিপিন ডেকা আৰু বিপিন ডেকাৰ পৰিয়ালবৰ্গই। আমি SMN ইণ্ডিয়া নিউজৰ তৰফৰ পৰাও অতি শীঘ্ৰে সুস্থ হোৱাটো কামনা কৰোঁ বিপিন ডেকাৰ। লগতে আপোনালোকেও বিপিন ডেকালৈ যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে, তেতিয়াহ'লে বিপিন ডেকাৰ লগত বা বিপিন ডেকাৰ পৰিয়ালৰ লগত যোগাযোগ কৰিব পাৰে। দেউতাও নোৱাৰে, ভাইটিটো জেমচি লৈ যাব যে, তাকে নিবলৈ উপায় নাই। কিমান দিন হৈছিল বেমাৰ হোৱা? বেমাৰ হোৱা হৈছে বহুত দিন, 10 বছৰমান হৈছে। কি বেমাৰ হৈছিল? এনে নাৰ্ভৰ প্ৰব্লেম বুলিয়ে এতিয়া কৈ থকা গৈছে। কওঁতে কওঁতে এতিয়া পেচাবটো বন্ধ হ'ল, পেচাবৰ এতিয়া পাইপ লগোৱা এতিয়া 6 মাহমান হৈছে, 5-6 মাহমান। এতিয়া GMC লৈ যাব দিছে। এতিয়া GMC নিবলৈ আমাৰ এতিয়া সমৰ্থনে হোৱা, এতিয়া মাটি বাৰী গোটেইখিনি শেষ। সেইটোৱে আৰু, তাকে চৰকাৰে অকণমান আমাক সহায় কৰি দিলে ভাল পাওঁ, ভাইটিটো যাতে সুস্থ হৈ। সদশেষত বিপিন ডেকা এই দুৰাৰোগ্য ৰোগৰ পৰা অতি শীঘ্ৰে সুস্থ হৈ এজন সফল ডেকা হিচাপে পৰিগণিত হোৱাটো আমি বিচাৰোঁ। মই কি কৰি উপায় নাইকিয়া হৈছে বাবা। যিমানখিনি কৰিবলগীয়া আছিলে ইমানখিনি কৰিলোঁ, পাৰ কৰিব। তেতিয়া মোক কোনোফালে উপায় নাই। এতিয়া চৰকাৰে যদি মোক সহায় নকৰে, আপোনাৰ কি হয়? মোৰ সন্তান হয়। আপোনাৰ মানুহজনে কি কৰে? কি নকৰে, একো নকৰে। তাৰ সিও মানে বুঢ়াটো বিচনাত পৰি আছে। কিবা হৈছে নেকি? আকৌ বেজি চিলাইন দি আছে। প্ৰেছাৰ হৈ পেলাই মানে হাত ভৰিটোত নাইকিয়া হৈ গৈছে, থাকিবা শান্তি নাপায়। কিবা এটা সাহায্য দিব বুলি পেলাই আশা কৰিছোঁ। বিধায়কৰ কথাইতো কাগজ পাতি দিয়া হ'ল, আজিলৈকে একো এটা নাই। কিমান দিন হ'ল আপুনি বিধায়কক কাগজ দিয়া? আজি এনে দিয়াত মানে বহুত মানে হ'ল, কিন্তু এই মিহি ঠাইতে থাকিলে বহুত দিন। এতিয়া আপুনি কওকচোন কিমান দিন হ'ল কাগজখিনি দিয়া? আপোনাৰ ঘৰৰ পৰা কাগজখিনি কোনে নিছিলে? দিলে নে জমা? জমা দিব নাপালে, নকৰিলে। এতিয়া MLA হাতত পোৱা আজি এসপ্তাহমানহে হৈছে গম পোৱাত। এতিয়ালৈ মানে একো খা খবৰ পোৱা নাই। তাকে এতিয়া বাবা এতিয়া অকণমান সহায় কৰিলে ভাল পাওঁ। ল'ৰাজনৰ নাম কি আছিলে আপোনাৰ? বিপিন ডেকা। এটাহে ল'ৰা অৱস্থা নিচিলাক মাতি আনিছোঁ চৰকাৰৰ ফালৰ পৰা। ল'ৰাজনক দিবে ভালে, খেতি বাতিও কৰিলে, কাম বনো কৰি খালে। তাৰপিছত সি মোক কৈ আহিম মোৰ খোজটো কি হয়, মই তাত মোক খোজ কৰিবই নোৱাৰোঁ। সেই মই কওঁতে পিছত মানুহটো মানে ভালকৈ খোজ কাঢ়িব নোৱাৰা হৈ আহি আছে দিনে দিনে। তাৰপিছত গুৱাহাটীত মেডিকেলত লৈ গ'লোঁ। তাতো মানে একো হেৰিবিলাক চব নৰ্মেলে ওলালে। লাষ্টত মানে তেওঁ ওলাইছিলেগৈ নাৰ্ভৰ দুখটো বুলি পেলাই। অপাৰেশ্যন কৰাৰ কথা ক'লে, মই ভয়তে লৈ আহিবা দিলোঁ। আৰু টকাও নহ'ব ইমানখিনি, লৈ আহিবা দিলোঁ। তাৰপৰা ঘৰত আনি পেলাই এইবিলাক চিকিৎসা কৰি আছোঁ নাৰ্ভৰ বুলিয়ে। কওঁতে এতিয়া গৈ পেলাই মানে পেচাবৰ হেৰিটো বন্ধ হ'ল।
এতিয়া তাকে এতিয়া পাইপ লগাই আছোঁ পাইপ লগাই থকাৰ কাৰণেহে পেচাবটো চলি আছে নহ'লে পাইপডাল যদি উলিয়াই দিয়া যায় পেটৰ বিষত মানে থাকিব নোৱাৰে গোটেই পেটটো মানে শিলৰ নিচিনা টান হৈ আহে আকৌ পিছত যেতিয়া পাইপ লগাই দিব পেচাব কৰাই দিব তেতিয়াহে এতিয়া কিমান দিন হ'ল আপোনাৰ ডক্টৰক নোদোখোৱা ডক্টৰক নেদেখুৱা মানে আজি 2 মাহ মানে হ'ল একো চিকিৎসা কৰিব পৰা নাই অঁ টকা পইচা অভাৱত মানে